মানে গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ 22,565 জন শিক্ষাৰ্থীলৈ একাউণ্টলৈ ৰাজ্য চৰকাৰে আগবঢ়াব 16,000 টকাৰ আৰ্থিক সাহায্য। অসমবাসীক আৰু বিশেষকৈ এই শেহতীয়া আমাৰ HSLC বা মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ কেবিনেটৰ ভাল সিদ্ধান্তটো জনাব বিচাৰিছোঁ। কেবিনেটে প্ৰথম বিভাগত পাছ কৰা 22,565 গৰাকী ছাত্ৰ ছাত্ৰী সকলোলৈ 16,000 টকাকৈ এক বিত্তীয় সাহায্য দিয়াৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে, যিটোক আমি আনন্দৰাম বৰুৱা বঁটা বুলি জানো। আগতে এটা সময়ত কম্পিউটাৰ দিয়া হৈছিলে, গতিকে কোনো কম্পিউটাৰ বা লেপটপ এইটো দিয়া নহয়। 16,000 টকাকৈ তেওঁলোকৰ একাউণ্টত অসম চৰকাৰে আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। ফাৰ্ষ্ট ডিভিজন পোৱা। আনহাতে পৌৰ নিগমৰ অধ্যক্ষ উপাধ্যক্ষৰ মানে নতুন বাহনখনত 25% পৰ্যন্ত ৰেহাই পাব। পৰিবহণ বিভাগৰ ক্ষেত্ৰত কেইটামান সিদ্ধান্ত মুঠতঃ মানে ভেহিকুল স্ক্ৰেপ পলিচি